ফুলৰ কলিটিয়ে পাহি মেলাৰ দৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছিল হেতাই কিন্তু কলিতেই মৰহি গ'ল সত্য প্ৰস্ফুটিত ফুলপাহ মাত্ৰ ৫ বছৰ বয়সতেই জীৱন সামৰিলে কণমানি কৃতি গুৰুঙে লখিমপুৰৰ চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰী গাঁৱৰ কুমাৰ গুৰুং আৰু ধনমায়া গুৰুঙৰ সন্তান কৃতি গুৰুং হৃদৰোগত আক্ৰান্ত হৈ বিগত ১৭ মাৰ্চৰ পৰা দিল্লীৰ এপলো হাস্পতালত জীৱন মৃত্যুৰে যুঁজি আছিল ২৪ এপ্ৰিলত কৰা হৈছিল এক জটিল অস্ত্ৰোপচাৰ পিতৃ-মাতৃয়ে আশা কৰিছিল সুশৰীৰেৰে ঘৰলৈ লৈ যাব পাৰিব তেওঁলোকৰ হিয়াৰ আমঠু কিন্তু অস্ত্ৰোপচাৰৰ 4 দিন পিছতেই ২৬ এপ্ৰিলৰ পুৱা 6 বজাত পিতৃ-মাতৃৰ বুকু উদং কৰি মৃত্যুক সাৱটিলে ফুলকুমলীয়া কৃতিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সহায়ত দিল্লীৰ পৰা এম্বুলেন্সেৰে মৃত্যুৰ ৪৮ ঘণ্টাৰ মূৰত স্বগৃহলৈ লৈ অহা হ'ল কৃতিৰ মৃতদেহ পুতলা খেলাৰ বয়সত পিতৃয়ে তাইৰ নিথৰ দেহটোত পিন্ধাই দিলে ফুলৰ মালা যিখন চোতালত তাই উমলিছিল সেই চোতালখনতেই বগা কাপোৰৰ মাজত নিশ্চুপ হৈ পৰি আছে তাই এক শোকাকুল পৰিৱেশত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত পিতৃয়ে কান্দি কান্দি নিজ হাতে সমাধি দিলে কন্যাক শিশুটিৰ লগত পিতৃ-মাতৃ দিল্লীৰ পৰা অহা বাবে পৰিয়ালটোক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাৰ লগতে তেওঁলোকৰ গৃহত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰশাসনে লখিমপুৰৰ পৰা জিয়াউল আলীৰ ৰিপৰ্ট নিউজ নাও